নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ অনলাইন পাঠদানলৈ মই প্ৰিন্স ফুকনে তোমালোক সকলোকে স্বাগতম জনালোঁ। ছাত্ৰ ছাত্ৰীসকল, এটা কথা মন কৰা, তোমালোকক আজি প্ৰথমেই মই সম্বোধন কৰিছোঁ নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বুলি। কিন্তু আগেয়ে মই তোমালোকক নমস্কাৰ শিক্ষাৰ্থীসকল বুলি কওঁ, নমস্কাৰ বিদ্যাৰ্থীসকল বুলি কওঁ, এইবিলাক সমাৰ্থক শব্দ। কিন্তু আজি তোমালোকক মই ছাত্ৰ ছাত্ৰী এইকাৰণেই ক'লোঁ যে আজি তোমালোকক মই লিংগ সম্পৰ্কে ধাৰণা দিম, পুংলিংগ আৰু স্ত্ৰীলিংগ সম্পৰ্কে। লিংগ চাৰি প্ৰকাৰৰ লিংগৰ বিষয়ে আজিৰ পাঠদানটোতে সম্পূৰ্ণকৈ মই নকওঁ, যিহেতু তোমালোকৰ জয়মতী কুঁৱৰী পাঠটোত পুংলিংগ আৰু স্ত্ৰীলিংগৰ ব্যৱহাৰ সম্পৰ্কে কেইটামান অনুশীলনীত প্ৰশ্ন আছে। সেয়েহে মই আজি পুংলিংগ আৰু স্ত্ৰীলিংগ সম্পৰ্কে আলোচনা কৰিম। এই যে ছাত্ৰ বুলি ক'লোঁ, ছাত্ৰ হৈছে পুংলিংগ আৰু ছাত্ৰী হৈছে স্ত্ৰীলিংগ। একেবাৰে সহজ অৰ্থত মতা আৰু মাইকী। আমি মতা মানুহ বুলি ক'লেই আমাৰ মনলৈ এটা ধাৰণা আহিয়ে যায় যে মানুহজন কেনেকুৱা হ'ব। মতা মানুহৰ শাৰীৰিক গঠন আৰু মাইকী মানুহৰ শাৰীৰিক গঠন বেলেগ বেলেগ। এইদৰে শাৰীৰিক গঠনৰ ওপৰত ভিত্তি কৰিয়েই পুংলিংগ আৰু স্ত্ৰীলিংগ নিৰ্ধাৰণ কৰা হয়। আজি এই পাঠদানটোত পুংলিংগ আৰু স্ত্ৰীলিংগৰ ধাৰণাটো তোমালোকক মই স্পষ্টকৈ দিবৰ কাৰণে বৰ্ডখন ব্যৱহাৰ কৰিছোঁ। অকণমান তোমালোকে বৰ্ডখনলৈ মন কৰা। চোৱা, বিপৰীত লিংগৰ ধাৰণাটো তোমালোকক স্পষ্টকৈ দিবলৈ মই এখন ছবি আঁকিছোঁ। এফালে এইটো ল'ৰা নহয় জানো, আৰু এজনী ছোৱালী। এই ল'ৰা আৰু ছোৱালী দুয়োটাই উভয়ে বিপৰীত নহয়নে? আৰু এই ল'ৰা আৰু ছোৱালীক কোৱা হয়, ল'ৰাটো হ'ব পুংলিংগ আৰু ছোৱালীজনী হ'ব স্ত্ৰীলিংগ। লিংগ হৈছে চাৰি প্ৰকাৰৰ। এই চাৰি প্ৰকাৰৰ লিংগৰ বিষয়ে তোমালোকক মই ক'ম বাৰু, কিন্তু প্ৰথমে মই তোমালোকক পুংলিংগ আৰু স্ত্ৰীলিংগৰ ধাৰণাটো স্পষ্টকৈ দি লওঁ, কিয়নো তোমালোকক এতিয়া সততে এই দুই প্ৰকাৰৰ লিংগৰ ব্যৱহাৰ কৰিবলৈহে দিয়া হৈছে। গতিকে পুংলিংগ আৰু স্ত্ৰীলিংগ মই ছবি আঁকি দুভাগ কৰি দেখুৱাইছোঁ। যেনে ধৰা ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী, পুৰুষ মহিলা, এনেধৰণৰ আৰু বহুত পাবা, বহুত শব্দৰে বিপৰীত লিংগ তোমালোকে পাবা। মই তোমালোকৰ সৈতে বাকী আন কিছুমান পুংলিংগৰ পৰা স্ত্ৰীলিংগলৈ নিয়াৰ উদাহৰণ দি আলোচনা কৰোঁ। তোমালোকে আকৌ বৰ্ডখনলৈ মন কৰাচোন। এটা কথা মনত ৰাখিবা, একেবাৰে সহজ অৰ্থত পুংলিংগ মানে হ'ল মতা আৰু স্ত্ৰীলিংগ মানে হ'ল মাইকী। এয়া চোৱা, পুংলিংগ আৰু স্ত্ৰীলিংগ মই ভাগ কৰি দিছোঁ, যে তোমালোকৰ কেতিয়াবা পৰীক্ষাত আহিব পাৰে পুংলিংগৰ পৰা স্ত্ৰীলিংগলৈ নিয়া অথবা স্ত্ৰীলিংগৰ পৰা পুংলিংগলৈ নিয়া। এইদৰে লিংগ পৰিৱৰ্তন কৰিবলৈ আহিব পাৰে। চোৱা, কোঁৱৰৰ বিপৰীত লিংগ হৈছে কুঁৱৰী, ৰজা ৰাণী, ল'ৰা ছোৱালী, মহান মহিয়সী, বান্দৰ বান্দৰী, অজলা আজলি, অকৰা আকৰি, কলা কালৰি। এইবিলাক এনেধৰণৰ আৰু কেইটামান বিপৰীত লিংগ লিখি দেখুৱাইছোঁ, চোৱাচোন। এয়া চোৱা, দঁতালৰ বিপৰীত লিংগ মাখুন্দী, বোন্দা জাঁই, শৰ ভেলেঙি, ডমৰা চেউৰী, ঘৰিয়াল জলগুই, গোহাঁই আইচু। এনেধৰণৰ বহুতো বিপৰীত লিংগ তোমালোকে পাবা। তোমালোকে সময় পালে অলপমান ভাবিবা আৰু সংগ্ৰহ কৰিবা, লিখি ৰাখিবাচোন বহীত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সৈতে ইতিমধ্যে মই পুংলিংগ আৰু স্ত্ৰীলিংগ সম্পৰ্কে আলোচনা কৰিলোঁ। কেইটামান উদাহৰণো দি তোমালোকক বুজাত সহজ কৰিবলৈ চেষ্টা কৰিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছাই। তোমালোকক প্ৰথমে কৈছিলোঁ যে লিংগ চাৰি প্ৰকাৰৰ। পুংলিংগ আৰু স্ত্ৰীলিংগ সম্পৰ্কে যিহেতু তোমালোকৰ এতিয়া ধাৰণাটো স্পষ্ট হৈ পৰিল, এতিয়া আন দুই প্ৰকাৰৰ লিংগ সম্পৰ্কে মই এতিয়া আভাস দি থওঁ, যাতে পৰৱৰ্তী পাঠদানত তোমালোকক মই বাকী দুই প্ৰকাৰৰ লিংগ সম্পৰ্কে বুজোৱাত অতি সহজ হয়। গতিকে তোমালোকে অকণমান বৰ্ডখনলৈ পুনৰ মন কৰা। চোৱা, চাৰি প্ৰকাৰৰ লিংগ হৈছে পুংলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ, উভয়লিংগ। তোমালোকৰ সৈতে ইতিমধ্যে মই পুংলিংগ আৰু স্ত্ৰীলিংগৰ বিষয়ে আলোচনা কৰিছোৱেই, নহয় জানো? এতিয়া থাকি গৈছে ক্লীবলিংগ আৰু উভয়লিংগৰ বিষয়ে আলোচনা কৰিবলৈ। যদিও তোমালোকৰ এই অনুশীলনীটোত ক্লীবলিংগ আৰু উভয়লিংগৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হোৱা নাই, তথাপিতো তোমালোকক এতিয়া মই ধাৰণা দি থওঁ, পাছত
যাতে তোমালোকৰ ক্লীবলিংগনো কি আৰু উভয়লিংগনো কি বুজাত সহজ হয় নহয় জানো পুৰুষ বা স্ত্ৰীৰ ধাৰণা স্পষ্টকৈ বুজাব নোৱাৰা ৰূপটোকে কোৱা হৈছে ক্লীবলিংগ উদাহৰণ দুটামান দিলে তোমালোকৰ সহজ হ'ব নহয় জানো যেনে ঘৰ গছ কিতাপ ফুল পানী গাখীৰ বাট টেবুল চোতাল ইত্যাদি হৈছে এই ক্লীবলিংগ আৰু উভয়লিংগনো কাক কয় এই বিষয়েও জানি থোৱা যে পুৰুষ স্ত্ৰী উভয়কে বুজোৱা ৰূপটোকে কোৱা হৈছে উভয়লিংগ যেনে ধৰা মই তুমি আমি মানুহ শিশু গৰু ছাগলী পহু শিক্ষাৰ্থী এনেকৈ ক'লে আমি শিক্ষাৰ্থী বুলি ক'লেতো আমি ল'ৰা ছোৱালী গোটেইখিনিকে সামৰি লওঁ নহয় জানো আৰু শিশু বুলি ক'লে ল'ৰা শিশু হ'ব পাৰে কন্যা শিশু হ'ব পাৰে তুমি বুলি ক'লে তুমি ছোৱালীও হ'ব পাৰা তুমি ল'ৰাও হ'ব পাৰা আমি বুলি ক'লেও এনেধৰণৰে মানুহ বুলি ক'লে মতা মাইকী বা পুৰুষ মহিলা সকলো সোমাই থাকে গতিকে এনেধৰণৰ ৰূপটোকে উভয়লিংগ বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টি আজিলৈ ইমানতে সামৰো তোমালোক সকলোকে ধন্যবাদ জনাইছোঁ